যদি আপুনি নিজকে সফল বুলি ভাবে তেতিয়াহ'লে মই এটা কুৱেশ্যন সুধিব বিচাৰোঁ। কুৱেশ্যনটো হ'ল যে জীৱনত সফল হ'বৰ কাৰণে আপোনাৰ হাৰ্ডৱৰ্কৰ বেছি ইম্পৰ্টেণ্ট বুলি ভাবেনে নে লাকৰ বেছি ইম্পৰ্টেণ্ট বুলি ভাবে, বা আপুনি আপোনাৰ চাৰিওফালৰ যিসকল লোকক সফল বুলি ভাবে, কোনোবা এক্টৰ এক্ট্ৰেছ, কোনোবা লিডাৰ, কোনোবা এণ্টাৰপ্ৰেনাৰ, কোনোবা বিজনেছমেন বা কোনোবা চাকৰিয়াল, যাকে আপুনি সফল বুলি ভাবে, সেইসকল ব্যক্তিৰ জীৱনত আপুনি হাৰ্ডৱৰ্কৰ কাৰণে সফল হোৱা বুলি ভাবেনে নে তেওঁলোকৰ লাকৰ কাৰণে সফল হোৱা বুলি ভাবে? আপোনাৰ মতামতটো কি মোক জনাব। আৰু আপুনি কোনটো বস্তু লাকত পোৱা বুলি ভাবে আৰু কোনটো বস্তু আপোনাৰ জীৱনত আপুনি হাৰ্ডৱৰ্ক কৰি পাইছে মোক কমেণ্টত জনাব। মোৰ মতামতটো মই জনাইছোঁ। মোৰ মতামতটো হ'ল যে মোৰ মতামতটো দুয়োপক্ষীয়। মই হাৰ্ডৱৰ্ক আৰু লাক দুয়োটাকে বিলিভ কৰোঁ। এটা হ'ল মই ভাবোঁ হাৰ্ডৱৰ্কে আমাক এনেকুৱা এটা পজিশ্যনলৈকে হাৰ্ডৱৰ্কৰ থ্ৰুদি আমি যাব লাগিব, এটা লেভেলত উপনীত হ'ব লাগিব। তাৰ পিছৰখিনি লাকে থিৰাং কৰিব যে তাৰপিছত আমি যিটো আমি ডেষ্টিনেশ্যন বা যিটো সপোন দেখিছোঁ সেই সপোনৰ আমি লেভেলত উপনীত হ'ব পাৰোঁ নে নোৱাৰোঁ। এতিয়া ছাপ'জ যিকোনো এটা কম্পিটিশ্যন বা যিকোনো এটা পৰীক্ষাত আমি হাজাৰজনে কম্পিটিশ্যন কৰিছোঁ, হাজাৰজনে। তাৰপিছত 100জন চিলেকশ্যন হৈছে, তাৰপিছত 10জন চিলেকশ্যন হৈছে। সেইটো আচলতে হাৰ্ডৱৰ্ক বুলিয়ে মই ভাবোঁ। কিন্তু যেতিয়া সেই 10জনৰ পৰা গৈ 2জন চিলেকশ্যন হৈছে আৰু ছাপ'জ সেই দুজন ছেম পজিশ্যনৰ ছেম লেভেলৰ ষ্টুডেণ্ট হওক বা ছেম লেভেলৰ ব্যৱসায়ক হওক বা ছেম লেভেলৰ এক্টৰ বা এক্ট্ৰেছ হওক, তাৰপিছত যি এজন চিলেকশ্যন হৈছে সেইজন যদি আপুনি হৈছে, নিশ্চয় আপোনাক লাকে ফেভাৰ কৰিছে। বিকজ হাৰ্ডৱৰ্ক কৰা বহুত মানুহ আছে, বহুত বেছিয়ে মানুহ আছে যোনে আপোনাতকৈ মোতকৈ হাৰ্ডৱৰ্ক বেছি কৰে, কিন্তু তাৰপিছতো আপুনি বা মই বা কোনোবা এক্টৰ এক্ট্ৰেছ বা ব্যৱসায়ীয়ে যদি সফল হৈছে, তেওঁৰ লাকে সেইখিনি ফেভাৰ কৰিছে। হয়নে নহয় মোৰ কথাটোত আপোনালোকে একমত জনাবচোন। বা আপুনি কি বুলি ভাবে, আপোনাক কোনটোত লাকে সহায় কৰিছে আৰু কোনটো হাৰ্ডৱৰ্কে সহায় কৰিছে, কোনটো সপোনত আপুনি লাকৰ থ্ৰুইদি আৰু হাৰ্ডৱৰ্কৰ থ্ৰুইদি উপনীত হৈছে, সফল হৈছে, সেইটো মোক কমেণ্টত জনাব প্লিজ।